নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এ টু জেড এডুকেশ্যনলৈ। বন্ধুসকল, আজি আমি কথা পাতিম যদি আপোনাৰ আধাৰ কাৰ্ডখন আছে তেনেহ'লে বেংকৰ লগত লিংক কৰিলে কি কি সুবিধা পাব। এই সম্পৰ্কে মই আগতে এটা ভিডিঅ' বনাই থৈছিলোঁ, গতিকে বহুতে কমেণ্ট কৰিছে যে তেওঁলোকৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰিব পৰা নাই। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সকলোবোৰ বেংকৰে আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব পাৰিব। আমি এই সম্পৰ্কে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। সকলোবোৰ বেংকৰ কাৰণে সুবিধা হ'ব, গতিকে বন্ধুসকল ভিডিঅ'টো চাওক। যদি বন্ধুসকল আমাৰ চেনেলত আপুনি প্ৰথম ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটি দবাই দিব। প্ৰতিদিনে নতুন নতুন ভিডিঅ' লাভ কৰি থাকিব। বন্ধুসকল, এইখন হৈছে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক কৰা ফৰ্মখন। সকলোবোৰ বেংকৰ কাৰণে এইখন ফৰ্মেই হ'ব, গতিকে আপোনালোকে এই ফৰ্মখন আপোনালোকক মই দি দিম, ডাউনলোড কৰিব পাৰিব। তাৰ আগতে কেনেকৈ ফিল আপ কৰিব বন্ধুসকল এবাৰ চাই লওক। আপোনালোকৰ যি বেংকত একাউণ্ট আছে সেই বেংকৰ ব্ৰাঞ্চটোৰ নাম আপোনালোকে ইয়াত দিব। তাৰপিছত বন্ধুসকল আপোনালোকে যিদিনাখন জমা কৰিবলৈ যাব সেই ডেটটো দিব। তাৰপিছত তলত আপোনালোকে আপোনাৰ একাউণ্টখনৰ নাম্বাৰটো দিব, একাউণ্ট নাম্বাৰ। তাৰ তলতে আকৌ পুনৰ আপোনাৰ একাউণ্ট নাম্বাৰটো ইয়াত দি দিব। তাৰ তলত বন্ধুসকল আপোনালোকে 4টা অপশ্যন দেখিবলৈ পাব। ইয়াত বন্ধুসকল আপোনালোকে টিক লগাই দিব সকলোবোৰ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে DBT ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। এই সম্পৰ্কে বন্ধুসকল মই ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে ওপৰৰ আই বুটামটোত ক্লিক কৰি চাব পাৰিব DBTনো কি হয়। বন্ধুসকল, ইয়াত সকলোবোৰ সুবিধা আপোনালোকে লাভ কৰিব। আপোনালোকৰ একাউণ্টখন যদি আধাৰ কাৰ্ডৰ লগত লিংক কৰে তেনেহ'লে DBT সুবিধাসমূহ লাভ কৰিব। বন্ধুসকল, তাৰ তলত আপোনালোকে আপোনাৰ 12টা সংখ্যাৰ যি আধাৰ কাৰ্ডৰ নাম্বাৰ আছে এই নাম্বাৰকেইটা আপোনালোকে ইয়াত দিব লাগিব। তাৰ তলত আপোনালোকৰ আধাৰ কাৰ্ডত যি নাম আছে সেই নামটো ইয়াত দি দিব। তাৰ তলতে বন্ধুসকল ইয়াত ওপৰত ছিগনেচাৰ কৰিব, নহ'লে বা আপোনাৰ বুঢ়া আঙুলি ছাপ দিব। তাৰ পাছত আপোনাৰ নামটো দি দিব। তাৰ পাছতে মোবাইলৰ নাম্বাৰটো দি দিব। ইমেইল যদি আছে দি দিব, যদি নাই নালাগে। বন্ধুসকল, ইয়াত তলত দেখিবলৈ পাইছে কপি অফ দ্য আধাৰ লেটাৰ চেল্ফ এটেষ্টেড। আপোনাৰ আধাৰ কাৰ্ডখনত আপোনাৰ চহী মাৰি এই এপ্লিকেশ্যনখনৰ লগত গাঁঠি দি বেংকত জমা কৰি দিব আৰু আপোনাৰ 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। বন্ধুসকল, সকলোবোৰ বেংকৰ কাৰণে এইখন এপ্লিকেশ্যন আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি লওক।